নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ইমান বিশেষ ভাল নহয়, চৰ্দি অকণমান হৈ আছে। সেয়েহে মাতটো অলপমান বেয়া হৈ আছে, তথাপিতো ভিডিঅ'টো বনাই দিলোঁ। কিন্তু তাৰপিছত আপোনালোকে চাই থাকিব। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। এইজনী হৈছে আমাৰ বাইদেউ। যিহেতুকে বাইদেউহঁতক ঘৰুৱা বুলি আমি ইয়াৰ পৰা গৈছিলোঁ তেজপুৰলৈকে, সেইকাৰণে ঘৰটো আপোনালোককো অকণমান দেখুৱাই দিওঁ, কেনেকুৱাকৈ বনাইছে চাই লওঁ। তাৰপিছত বাইদেউজনীয়ে ভিডিঅ' বনাম বুলি ক'লোঁ যে হাঁহি আছে। ইপিনে আকৌ ভিনদেউ কৈ আছে মোক দেখুৱাই নিদিবা, মই বেয়া হৈ আছোঁ বুলি ক'লে। আকৌ ইপিনে হৈছে আমাৰ ভিনদেউৰ ফ্ৰেণ্ড এজন, লাইটৰ ৱাৰিঙৰ কাম কৰি আছে। এইটো হৈছে প্ৰথমটো ৰুম, সোমাই এইটো প্ৰথমটো ৰুম, এয়া ফাৰ্ষ্ট ৰুম এইটো। তাৰপিছতে আকৌ এইপিনে এইখন হৈছে বাৰাণ্ডাখনো এনেকুৱাকৈ দিছে। তাৰপিছত সেইপিনে চিধা চিধি সেইটো এইপিনে হৈছে ডাইনিং হলটো, একেলগে ডাইনিঙো থাকিব আকৌ চোফাও থাকিব, মানুহ বহা ডাইনিং একেলগে হ'ল। তাৰপিছত এইপিনে এইকেইটা ইয়াতে বহি আছে তলতে, আমাৰ ছোৱালীজনী, তাৰপিছত সৰু ভাগিনজনী, আকৌ এজনী ডাঙৰজনীতো মুখতে একদম হাত দি আছে, মুখখন নেদেখুৱাই। আকৌ এইপিনে এইটো ৰুমত ছেকেণ্ড ৰুমটো, ইয়াতে মিস্ত্ৰীয়ে কাম কৰি আছে। খোলোৱাটো এনেকৈ পাতিলে গোটেইখিনি সম্পূৰ্ণ ঘৰটো হোৱা নাছিলে, ফ্ৰেম চেম লগোৱা হ'ল, দৰ্জাকেইখন লগাবলৈ বাকী আছিলে, সেয়া মিস্ত্ৰীয়ে কাম কৰি আছে। এইপিনে আমাৰ টিকলাটো, তাৰপিছতে আকৌ এইপিনে এইটো পাকঘৰটোতো গোটেইখিনি বস্তু অনা হোৱা নাই, গেছটো আনিছে আৰু অলপ চলপ বস্তু সজাই কৰি এনেকৈ ৰাখিছে আৰু খিৰিকীখনো দিয়া হোৱা নাই, আৰু মানুহটোৱে মাংস বনাই আছে। তাৰপিছত এইপিনে বেচিনটো ইয়াতে এনেকৈ ফিটিং কৰিছে। পাকঘৰটো বেয়া লগা নাই, ভালেই লাগিছে। প্ৰথম পাকঘৰৰ যাত্ৰা আমিয়ে কৰিলোঁ, আমাৰ মানুহটোৱে মাংস চাংস বনালে। তাৰপিছতে এইটো হৈছে 3 নম্বৰ ৰুমটো। সিহঁতৰ গোটেই এটা লাইনত থকা ৰুমকেইটা বনাইছে আৰু এটা ছাইডত ডাইনিং হল পাকঘৰ এনেকৈ বনাইছে। তাৰপিছত আকৌ বাইদেৱে কৈছে দে মাংসখিনিও দেখুৱাই দে বুলি ক'লে, তেওঁ ঢাকনকেইখন গুচাই কৰি মাংসখিনি দেখুৱাই দিলে। আকৌ বাইদেৱে এইপিনে হাঁহিছে, মোৰ মোবাইলটোত দেখুৱাই দিলে হাঁহি দিয়ে। তাৰপিছত এনেকৈ আকৌ ভিতৰৰ ফালে গৈ বাথৰুম, তাৰপিছত ভিতৰৰ ফালেও ৰাস্তা আছে, বাহিৰৰ ফালেও ৰাস্তা আছে, আৰু এইবোৰ দেখিছে নহয়, বাথৰুমটো বহুত আহল বহলে হৈছে, ডাঙৰ হৈছে। এইটো হৈছে গা ধোৱা বাথৰুমটো। বাথৰুমৰো সম্পূৰ্ণ কাম হোৱা নাই, আধা আধি কাম হৈছে, আধা আধি কাম হোৱা নাই। তাৰপিছত এনেকৈ চব বস্তু ইয়াতে ৰুমতে থোৱা হৈছে, এতিয়ালৈকে চিজিল কৰা হোৱা নাই, যেনে তেনে ৰুমটো লোৱা গৈছে ঘৰটো। আৰু এইপিনে পিছফালখন আৰু এইটো ছাইডত গোটেই বাথৰুম, লেট্ৰিন বাথৰুম চব এটা লাইনতে বনাই দিছে। সেইখিনিও দেখিবলৈ ভালেই লাগিছে। তাৰপিছতে আকৌ এইপিনে বাৰাণ্ডাখন পিছফালে এইটো খোলা ৰাখিছে সিহঁতে, আৰু ওপৰত ছাদ দি দিছে ধুনীয়াকৈ, ভালে লাগিছে ঘৰটো দেখিবলৈ। তাৰপিছতে এইজন আকৌ খুৰাজন বাচন ধুবলৈ মাতিছিলে, 10 হাজৰ। আৰু এইখিনিখন পিছফাল চব বস্তু য'তে ত'তে পেলাই কৰি থৈছে, একো বস্তু চিজিল লগোৱা হোৱা নাই এতিয়াও। এনেকৈ দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে আৰু কেনেকুৱা পায় জনাব। এয়া আমাৰ ৰান্ধনীয়ে মাংস বনাই আছে, চিধা চিধি দেখুৱাই দিছোঁ ৰুমটো। আগতে মুখতে হাতখন থাকি দিয়ে, মুখখন দেখুৱাই নিদিয়ে। আৰু এইপিনে দুপৰীয়া ভাত সাজ খাব ৰেডি। ভাত দি থাকোঁতে মই আকৌ মোবাইলটো উলিয়াই ল'লোঁ যে, বাইদেউ কৈছে তাই আকৌ হৈ গ'ল, ভাত ওলাই ভিডিঅ' বনাব বুলি কৈ আছে, আৰু সিহঁতে ভাত খাই আছে, এনেকৈ হাঁহি আছে। গম পাইছে আৰু আমাৰ টিকলাটোক বায়েকে ভাত খুৱাই আছে। এইপিনে গোটেইকেইটা এনেকৈ লাইন কৰি বহিলে। তাৰপিছত এইপিনে আকৌ মিস্ত্ৰী ভাইটি, সিহঁতেও একেলগে ভাত খাই আছে। সিহঁতেও গম পালে যে ভিডিঅ' বনোৱা বুলি, মূৰটো দাঙিবলৈ লাজে কৰিলে। এনেকৈ যি তলমূল কৰি ভাত খালে আৰু মূৰটো উঠাই নিদিলে, বেচেৰা লাজ পালে। তাৰপিছত এনেকৈ দুপৰীয়া গোটেই আটাইকেইটা মিলি খোৱা বোৱা কৰা হ'ল। তাৰপিছত এইজনী আকৌ আমাৰ ফুচি মেকুৰীজনী, তাই আকৌ মাংস দিব লাগে। আকৌ বাইদেৱে আনি কিনে মাংস এপিচ দিলে, ধুনীয়া এটা মেকুৰীজনী মাংস খোৱাত ব্যস্ত, গোটেইটো পিছো সোমাই লৈছে, লৈ কিনে ডিঙিতে লগাই লৈছে।
এয়া বদমাছি বহুত মানুহৰ দৰে একদম মানুহৰ দৰে থাকিব মানুহৰ লগতে বিচনাতে শুই থাকিব কৈ থাকিব তাৰপিছতে এইপিনে আকৌ বাইদেৱে বিস্কুট এখন আনি দিছিলে নাই নাখায় বিস্কুট নাখায় মাংসহে লাগে এইপিনে আমাৰ ধোন তাইতো একো মেকুৰী বুলি ক'লে পাগলে ঘৰতো মেকুৰীকৈ থাকিব তাত যায় মেকুৰীয়ে পালেগৈ ইয়াৰ দুইটা জেঠাইক আৰু জেঠীয়েকে আকৌ তাই দুইটা মেকুৰী খোৱা বোৱাত ব্যস্ত কিন্তু মেকুৰীটো যে মাংসহে বিচাৰি আছে তাই বিস্কুট নাখায় এনেকৈ আকৌ গুচি আহিলে দেখিছে নহয় বাইদেউ খুৱাবলৈ যত্ন কৰি আছে কিন্তু তাই নাখায় তাই বিস্কুট ভাল নাপায় মানে মাংস পিচ মুখত লাগিলে যে সেইকাৰণে বিস্কুট খাবলৈ মন কৰা নাই তাৰপিছত এইপিনে আকৌ আমাৰ সন্ধিয়া হৈ গ'ল আমাৰ পানী পুৰিৰ পাৰ্টি চব ফুচকা খোৱাত ব্যস্ত মাজুজনী ভাইকিনে টাউন গৈ কিনে ফুচকা আনিছিলে তাৰপিছত এনেকৈ আমি গোটেইকেইজনীয়ে প্লেটত সাজি ল'লোঁ কোনোবাই খাইছে কোনোবাই খোৱা নাই আমিতো পূৰা মাৰিছোঁ একদম জলকীয়া চাটনি লগাই খাইছে তথাপিতো ডাঙৰজনী মুখখন নেদেখুৱাই বাৰে বাৰে মই কৈছে এয়া বাৰে বাৰে কেমেৰাটো থাকি দিয়ে মুখখন বেয়া হৈ আছে বুলি মুখখন দেখুৱাই নিদিয়ে এনেকৈ সন্ধিয়া আমাৰ বাইদেউ হাঁহি আছে আৰু আটাইকেইটা এনেকৈ সন্ধিয়া পানী পুৰি পাৰ্টি কৰি তাৰপিছত এনেকৈ খালোঁ গোটেইকেইটাই এনজয় কৰিলোঁ তেনেহ'লে বিশেষ দেখুৱাবলৈ নাই আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কেনেকুৱা পালে জনাব ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈকে আহিছোঁ বাই বাই